নমস্কাৰ বন্ধুসকল, আজি আহিছোঁ ছেকেণ্ড হেণ্ড ইউজ কাৰ মাৰ্কেট এজে মটৰ্ছ বৰঘাট বাইপাছত আছে। গতিকে আজি আমি দেখুৱাম কি গাড়ী কিমান দামত দিব ডিলাৰৰ পৰা, আৰু বৰ্তমান পূজাৰ অফাৰ চলি আছে। একদম খুব সস্তাত আপোনালোকৰ মন পচন্দৰ যিকোনো গাড়ী আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষতে চাই থাকিব। এজে মটৰ্ছ আপোনালোকে দেখিব পাইছে, এজে মটৰ্ছ ইয়াত সকলো গাড়ী পোৱা যায়। মাৰুতি, হুণ্ডাই পৰা আদি কৰি মাৰ্চিডিছলৈকে গাড়ী এভেইলেবল। আপোনালোকে আহিলেই হওক, ভিজিট কৰিব। একদম কম দামত নিজৰ মন পচন্দৰ গাড়ী আপোনালোকে লৈ যাব পাৰিব। গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই থাকক। এইখন কি গাড়ী? এখন আপোনাৰ মাৰ্চিডিজ বেঞ্জ 2011 চনৰ। মাৰ্চিডিজ 2011 চনৰ। এইখনৰ প্ৰাইচ কিমান ৰাখিছা? এইখনৰ প্ৰাইচ আহিব আপোনাৰ 650 আহিব। 650 ন? একদম খুব সুন্দৰ কণ্ডিশ্যনত আছে। মাৰ্চিডিজ মাত্ৰ 6.5 লাখ টকাত ক'তো নাপায়। মাৰ্চিডিজ ব্লেক কালাৰত আছে। একদম টায়াৰ কণ্ডিশ্যন 80% আছে। আপোনালোকে চাই ল'ব পাৰিব। একবাৰ অহাৰ আগত আহিলে আপোনালোকে টেষ্ট ড্ৰাইভবোৰ ইয়াত এভেইলেবল। আপোনালোকে লৈ ল'ব পাৰিব। মাৰ্চিডিজ এখন দেখিব পাইছে, 6.5 লাখ টকা মাত্ৰ। নেক্সট আহিম আমি কিহত? অলপ বাজেট কাৰত আহোঁ। এল্ট্ৰ K10 আপোনাৰ 2016 মডেল ফাৰ্ষ্ট অনাৰ গাড়ী। 2016 ফাৰ্ষ্ট অনাৰ। পূজাৰ অফাৰ বুলি আপুনি এখন 2,60,000ত লৈ যাব। 2,60,000ত মাত্ৰ 2,60,000। খুব ধুনীয়া তেজপুৰ ৰেজিষ্ট্ৰেশ্যন হয়। 12P ফাৰ্ষ্ট অনাৰ গাড়ী মাত্ৰ 2,60,000 টকাত আপোনাৰ এল্ট্ৰ K10। নেক্সট আহিলোঁ আমি এখন কি চেণ্ট্ৰ নহয়, I10 গ্ৰেণ্ড I10 2012 মডেল I10। পূজাৰ অফাৰ বুলি আপুনি মাত্ৰ 155 ইনক্লুডিং ট্ৰেন্সফাৰ ইনচুৰ পলিউশ্যন চব পূজাৰ অফাৰ বুলি। আচ্ছা, কাষ্টমাৰ অহাৰ আগত একবাৰ চলাই চাই ল'ব পাৰিব নে নোৱাৰে? টেষ্ট ড্ৰাইভ কৰি চলাই মেলি চাই মেকানিক কোনোবা থাকিলে আপোনাৰ আমি দেখাই ল'ব, পিছত গাড়ী ল'ব। নেক্সট আমি আহিলোঁ I20। সেইখন কি? I20 আপোনাৰ আস্থা টপ মডেল হয়। কোন চনৰ? এইখন আপোনাৰ 18 মডেল হয়। 2018 চনৰ। এইখন আপুনি এনে দাম আমাৰ বহুত আছে, কিন্তু পূজাৰ অফাৰ বুলি আপুনি মাত্ৰ 450 দি দিম। মাত্ৰ 450 মাত্ৰ 450 I20 টপ মডেল। 4 আপোনাৰ পাৱাৰ উইণ্ডো, এয়াৰ বেগ, মিউজিক চিষ্টেম যি আছে এভৰিথিং উইথ এল' হুইল আহে। টায়াৰ কণ্ডিশ্যন চাই লওক, খুব নতুন হৈ আছে। নেক্সট আহিলোঁ আমি এখন কি? ৰেডি ডেটছন গো আপোনাৰ 19 মডেল হয়। ফাৰ্ষ্ট অনাৰ গাড়ী আপোনাৰ চলিছে 45 কিলোমিটাৰ ৰানিং আছে। এইখন যদি লয় মাত্ৰ 2 লাখ টকাত দি দিম। 2 লাখ টকা ন? পূজাৰ অফাৰ বুলি ইনক্লুডিং ট্ৰেন্সফাৰ ইনচুৰ পলিউশ্যন যি আছে চব। নেক্সট আহিলোঁ এখন অলপ কম দামত চেণ্ট্ৰ আপোনাৰ 2011 চনৰ আফটাৰ মাৰ্কেট এল' হুইল লাগি আছে। এয়া চাই লওক, 4টা এল' হুইল লগত আকৌ সুন্দৰ লাগিছে। আফটাৰ মাৰ্কেট 2টা পাৱাৰ উইণ্ডো পাই যাব। এইখন যদি লয় মাত্ৰ আপোনাৰ 1,35,000ত দি দিম। 135 ইমান কম দামত বাইকে নাপায়। পূজাৰ অফাৰ। আচ্ছা। নেক্সট আপোনাৰ চুইফ্ট আপোনাৰ VXI 16 মডেল হয়। এখন যদি কোনোবা লয় 350 দি দিম। 350। নেক্সট আকৌ এল্ট্ৰ কওক। আপোনাৰ 17 মডেল 2017 চনৰ ফাৰ্ষ্ট অনাৰ 57 কিলোমিটাৰ ৰানিং আছে। এইখন যদি কোনোবা লয় 240 দি দিম। 240 মাত্ৰ 240 পূজাৰ অফাৰ বুলি আৰু চব। নেক্সট ডাষ্টাৰ আপোনাৰ 18 মডেল ফাৰ্ষ্ট অনাৰ গাড়ী। এখন যদি কোনোবা লয় 450 দি দিম। মাত্ৰ 4। পেট্ৰল নে ডিজেল হয়? এখন ডিজেল হয় ন? ডিজেলৰ মাইলেজো ভাল পাব। ঠিকে আছে। একদম ইনক্লুডিং ট্ৰেন্সফাৰ ইকো ভেন আপোনাৰ 2013 চনৰ কোনোবাই যদি লয় মাত্ৰ 2 লাখ টকাত দি দিম। মাত্ৰ 2 লাখ টকা। একদম এখন যদি কোনোবাই ভাবি আছে আপুনি ব্যৱসায়ৰ কাৰণে আৰম্ভ কৰিম, খুব সুন্দৰ হ'ব। স্কুল ভাড়া যথেষ্ট পোৱা যায়। আপুনি ইকো ভেন ল'ব পাৰে মাত্ৰ 2 লাখ টকাত। আপোনালোক আহক, টেষ্ট ড্ৰাইভ লৈ লওক, তাৰপিছত আপোনালোকে গাড়ী কিনক। এই অফাৰ মাত্ৰ পূজাৰ কাৰণেহে দেই, 2 লাখ টকাত। নেক্সট আপোনাৰ একদম XUV W8 হয়। W8 XUV 500 কিমান দাম ৰাখিছে? এখন যদি কোনোবা লয়
মাত্ৰ আপোনাৰ 4,20,000 টকাত দি দিম। 4,20,000 নাপায় মাৰ্কেটত। ফাৰ্ষ্ট অনাৰ নে ফাৰ্ষ্ট অনাৰ নে? না ফাৰ্ষ্ট অনাৰ নহয়, ছেকেণ্ড অনাৰ হয়। ছেকেণ্ড অনাৰ। কিমান ৰান হৈছে এইখন? এইখন আপোনাৰ ৰানিং 70,000 মান আছে। 70,000 মান হৈছে ন? একদম লগত আপোনাৰ ইঞ্চুৰেঞ্চ পলিউশ্যন চব আপডেট থাকিব। চব আপডেট থাকিব। ঠিক আছে। ৱেগনাৰ এইখন আপোনাৰ ৱেগনাৰ 2013 মডেল হয়। VXI নে? VXI 4খন পাৱাৰ উইণ্ডো। 4খন পাৱাৰ উইণ্ডো। আপোনাৰ এইখন ছেকেণ্ড অনাৰ হয়। বাম্পাৰ আপোনাৰ বাম্পাৰ কিবা এক্সিডেণ্টেল ইছ্যু আছে নেকি? এক্সিডেণ্ট ইছ্যু বাম্পাৰ অকণমান ৰিপেইণ্ট আছে। বাম্পাৰ ৰিপেইণ্ট আছে। এইখন যদি কোনোবাই লয় বুলি ভাবিছে 2,40,000 টকাত দি দিম। 2,40,000 ইনক্লুডিং ট্ৰেন্সফাৰ। একদম পলিউশ্যন ইঞ্চুৰেঞ্চ চব আপডেট। একদম টায়াৰ কণ্ডিশ্যন দেখুৱাই দিয়ক। টায়াৰ কণ্ডিশ্যন একদম 80% টায়াৰ আছে। আপোনালোকে চব নতুন টায়াৰ, গ্ৰাফিক্স আছে। এইখন এইটো হেৰি লিমিটেড এডিশ্যন হয় ন? এইখন লিমিটেড এডিশ্যন হয়। এইখন খুব ধুনীয়া। গাইজ, যদি আজি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনালোক আহক এখন গাড়ী লওক। এই অফাৰ মাত্ৰ দুৰ্গা পূজালৈকেহে। আহক AJ মটৰ্ছ আৰু আপোনাৰ নিজৰ মন পচন্দৰ যিকোনো গাড়ী অতি কম দামত লৈ যাওক। ভিডিঅ'টো লাইক কৰিব। আজি ভিডিঅ'টো এটা সমাপ্ত কৰিলোঁ। ধন্যবাদ।